हेलो एवरीवन मोर नतुन एटा भिडिओले आपलोक सकलोके स्वागतम जनालो मोर मातটো শুনি চাগে গম পাইছে গাটো কিমান বেছি বেয়া মানে অইটো নহয় কালি যেহেতু পুৱাহি দেৰি হল তো হেতু কাৰণে আৰু গাছবোৰ একদম কিবা বিখাই আছে ভাল লাগি থকা নাই আৰু মুখখনৰ গতি দেখিছে ন অৱস্থা বেয়া হৈ আছে তো ভাবিছো আজি অকমান স্কিন কেয়াৰ কৰো অকমান কিবা কিবি লগাও ভাবিছো আপোনালোকৰ লগতো শেয়াৰ কৰো মইনো কি লগাও তো এটো হৈছে বেছন আনি লৈছো পেকেট এটা লগত এটো নাৰিকল তেল আৰু অকনমান হালধি হে আৰু গুটেকিটা ধুনিয়াকে মিক্স কৰি স্কিন লগাই দিম মানে ফুল বডিটো লগাব পাৰে আৰু এটো দেখিছে নে কি হল মহে খালে তো ফুল বডিত লগাব পাৰে আপোনালোকে মানে ইচ্ছা কৰিলে কিন্তু মইও লগাম আৰু যিখিনি স্ক্ৰাব কৰিব পাৰো স্ক্ৰাব কৰিলে মানে কি হয় লেতেৰাখিনি নাইকিয়া হৈ যাব তো পেষ্টটো লগাই কামখিনি কৰি লও তাৰ পাছত ফেচবুকটো বনাবলৈ আসলে বহুত বেছি ইজি অকনমান হালধি অকনমান বেসন অকনমান নাৰিকল তেল আৰু অকনমান ফেস ওয়াশ এই গুটেকিটা ধুনিয়াকে মিক্স কৰি যেটো মানে পেষ্ট হ'ব সেই পেষ্টটো স্কিনত লগালে ইমান বেছি ভাল এটা ৰিজাল্ট পাব মানে মই নিজে শক মানে ইমান এইকিটা বস্তু যে মুখখন ইমান ধুনিয়াকে সাফা কৰিব পাৰি বাহিৰৰ কোনো ধৰণৰ ধৰক আপোনাৰ ফেচিয়ালে হওক মাসাজে হওক তেনেকুৱা মানে এটা ৰিজাল্ট পাব পাৰি মই ভবাই নাছিলো আগতে বাৰু মই ইউজ কৰি আছো ভাবিলো আপোনালোকৰ লগতো শেয়াৰ কৰো তেতিয়াৰে পৰা মই এই বস্তুটো ইউজ কৰিছো তেতিয়াৰে পৰা আসলতে পাৰ্লাৰৰ যোৱাটো অকনমান কমিয়ে গৈছে কেতিয়াবা কাৰছে যোৱা হয় বাৰু একেবাৰে নোযোৱাও নহয় কিন্তু এই ফেস পেকটো মানে বহুত কামত দিয়ে মানে ব্ৰাছ ইউজ কৰিব পাৰে নকৰিব পাৰে দেই মই কৰিছো বাৰু হাতেৰে লগালে আসলে কিছুমানে ভাল পায় হাতেৰে লগালে ভালো সবতে লাগি যায় তো আৰু ফেস পেক লগালে সদায় এনেকে ওপৰলে টানিব লাগে তললে দিব নালাগে এইটো টিপছটো মই ক'ৰবাত দেখিছিলোঁ তেতিয়া আমাৰ স্কিনৰ কাৰণে ভাল এনেকে ওপৰলে লগাব লাগে তললে লগাব নালাগে যদি ক্ৰীম চিম সানিলো সদায় এনেকে ওপৰলে ক'ত শুনিছিলোঁ মই দেই আসলতে কি জানেনে বজাৰৰ পৰা কিনি অনা ফেস পেকে হওক বা ফেস পেক আকৌ ফেস স্ক্ৰাব এইবোৰ লগাই থকাতকৈ এনেকৈ ঘৰুৱা কেতিয়াবা ট্ৰাই কৰিব লাগে এইবোৰো বহুত বেছি কাম দিয়ে মোৰ বহুত বেছি কাম দিয়ে কাৰণ কেতিয়াবা কি হয় মোৰ স্কিনত সব বস্তুৱে শ্বুট নকৰে আৰু পাছত গুটি উঠি যায় মুখখনত কিন্তু এনেকুৱাবোৰ লগালে মানে হেতু সাইড ইফেক্ট হোৱাৰ ভয়টো নাথাকে বস্তুবোৰ আসলতে চাই মেলি লগাব লাগে কোনটো বস্তু স্কিনে শ্বুট কৰে বা নকৰে তো এটো লগালে মোৰ স্কিনটো বহুত বেছি ধুনিয়া হৈ যায় ফ্ললেস হৈ যায় আপোনালোকে দেখিব আৰু তো ইউজ কৰিব পাৰে আৰু বেসনটো ভালেই ন স্ক্ৰাবিঙৰ কাৰণে লগতে আপোনালোকে অকনমান চেনিও এড কৰিব পাৰে দেই চেনিটো স্ক্ৰাবিঙৰ কাৰণে ভালেই হয় বাৰু আৰু ৰিজাল্ট চাওকচোন ইমান বেছি ক্লিন হৈ যায় স্কিনটো যদি আপোনালোকে সপ্তাহত দুবাৰ বা তিনিবাৰ ইউজ কৰে তেতিয়াতো বহুত বেছি ভাল ৰিজাল্ট পাব মইতো তেনেকৈ সদায় ইউজ কৰি থাকিবলৈ নহয় কাৰণ দেওবাৰ দিনটো পাওঁ বা বন্ধ দিনটোতে ইউজ কৰিবলৈ সময় হয় আৰু ৰাতি আহিলে মানে কি আৰু হেবোৰ কৰিবলৈ মন নাযায় এতিয়া যিকিটা প্ৰয়োজনীয় স্কিন কেয়াৰ ৰুটিন মানে মোৰ ডেইলি তো হেগিটাই লগাই লৈছো অকনমান সেৰাম নেভিয়া ক্ৰীমটো আৰু অকনমান সানস্ক্ৰীম দিনত সানস্ক্ৰীমটো আসলতে লগাবই লাগে ঠাণ্ডা হওক বা গৰম হওক কোনো কথা নাই সানস্ক্ৰীমটো লগাবই লাগে আৰু স্কিনত ধুনিয়াকে মানে ক্ৰীমখিনি মাসাজ কৰিব লাগে তেতিয়া স্কিনটো বহুত বেছি মানে ভাল হৈ থাকে আৰু এনেকৈ ধুনিয়াকে মাসাজ কৰি ল'ব লাগে আৰু স্কিনটো লাগে ন অকমান পেম্পাৰ কৰিব লাগে আৰু তো এনেকৈ মই ক্ৰীমখন খানুতেই মানে মাসাজটো কৰিয়ে লওঁ যেতিয়া ক্ৰীম লগাও তেতিয়া মানে মাসাজটো কৰিয়ে লওঁ তেতিয়া স্কিনটো অকনমান মানে ভাল লাগি থাকে আৰু মুখখনো তো হে আৰু আপোনালোকে এই ফেস পেকটো ইউজ কৰিবচোন আৰু কেনেকুৱা পায় মোক জনাব এটো বেসনটো সবে ইউজ কৰে তো এইকেইটা ইনগ্ৰেডিয়েন্ট মানে ইউজ লগাই একেলগে দি পেলাই ইউজ কৰিবচোন আৰু স্কিন কেয়াৰ কৰি হোৱাৰ পাছত মোৰ স্কিনটো চাওক ইমান বেছি ধুনিয়াকে সাফা হৈ যায় কি কম আৰু মানে বহুত বেছি ভাল লাগে মুখখন মানে কিবা এটা ভাল লাগি যায় দেখিছে এই নহয় পুৰা ধুনিয়াকে কেমেৰাটো ওচৰৰ পৰা ভালকে দেখাই দিছো একদম স্কিনটো পুৰা ধুনিয়াকে সাফা হৈ গৈছে আপোনালোকেও এটো ইউজ কৰিব পাৰে হসকে মই বহুত বেছি ভাল পাইছো আপোনালোকেও ট্ৰাই কৰি চাব আৰু কেনেকুৱা পায় মোক জনাব এতিয়া খাম আমি ৰবাব টেঙা পাপা ধুই আজৰি হলো হৈ পেলাই এতিয়া ৰবাব টেঙা খাওঁ কাৰণ খোৱা নহয় যেহেতু ঘৰত থকা নহয় আজি যেহেতু ঘৰত আছো টেঙা এটা খাওঁ
তো এতিয়া আহিছোঁ আমি টেঙা পাৰিবলৈ এইজোপা হ'ল গছজোপা আৰু সেইয়া কেকেটোৱে খাই দিছে এইটো পকি আছে নি বাৰু দেহা নে ৰ'দত পকাব এইকেইটা এই এই মই পাৰিমগে ভিডিঅ' কৰা কথাবোৰ আগ দিবিনে টেঙা লৈ আহিলোঁ এতিয়া খাব লাগে গুচাই মেলি ঘৰত কি বস্তু থাকে নাথাকে বা বাৰীত কি বস্তু আছে নাই অফিচ গ'লে একো গমেই নাপাওঁ কাৰণ ৰাতিপুৱাই যাওঁ গধূলি সোমাওঁহি দেওবাৰ দিনটোহে পাওঁ দেওবাৰ দিনটো নিজৰ কামখিনি কৰোঁতেই সময়খিনি গুচিয়ে যায় তো যিদিনা অকণমান নিজে ছুটি লওঁ সেইদিনা মানে বাৰীত থকা বস্তুবোৰৰ সোৱাদটো ল'বলৈ পাওঁ আজি সেইটো কাৰণে ভাবিলোঁ ৰবাব টেঙাই খাওঁ কাৰণ খাবলৈ বহুত বেছি মন গৈ আছিলে আজি ছুটিও ল'লোঁ তাতে কালি যিহেতু ভাগৰখিনি আছেই তো টোপনি ক্ষতি বা এনেকৈ ভাগৰ গুচাবলৈ এনেকুৱা টেঙা জাতীয় কিবা এটা খাবলৈ পালে ভাল লাগে অ' পাগল ইমান চিঞৰিছ যে ইমান কিহৰ কাৰণে চিঞৰনো তই মই সেইফালে বাকলি গুচাই আছোঁ আৰু এইফালে এগৰাকী এনেকৈ ফুটিয়াই আছে ৰবাব টেঙা আচলতে এনেকৈ ফুটিয়াই খাইহে ভাল লাগে আৰু একেলগে খাই ভাল লাগে মানে কেইবাটাও মিলি খালেহে ভাল লাগে অকলে খাই কিবা টেষ্টটো নালাগে তো এইগৰাকীয়ে ধুনীয়াকৈ ফুটিয়াই আছে টেঙাটো দেখি চাগে গম পাইছে খাবলৈ কিমান বেছি ধুনীয়া হ'ব জলকীয়া গোটেইকেইটা দি দিছোঁ টেঙাটো বহুত বেছি আচলতে মিঠা আছিলে জানানে খাবলৈ বহুত ধুনীয়া আছিলে তো ধুনীয়াকৈ এই ফুটিয়ালে তাৰপাছত ময়ো অকণমান দেৰি ফুটিয়াই দিলোঁ বাৰু আৰু ৰবাব টেঙা মানে কি কলপাতত খাই বেছি ভাল লাগে এনেকৈ থালত খোৱাতকৈ কলপাতত এনেকৈ কাটি খালে মানে ভাল লাগে এনেও কলপাতত ভাত খুৱাই হওক বা বেলেগ কিবা বস্তু খুৱাই হওক সোৱাদটো বেলেগ হয় আৰু টেঙাটোৰ কালাৰটো চাওকচোন ইমান বেছি ধুনীয়া এইটোতো অকণ বগা বগাই লাগিছে ন কিন্তু বহুত বেছি ধুনীয়া আছিলে ৰঙা একদম কালাৰটো খাবলৈ বহুত বেছি টেষ্টি আছিলে মই আচলতে এনেকৈ বস্তুবোৰ ঘৰৰ বস্তুবোৰ যেতিয়া খাওঁ খাবলৈ যদি ভাল হয় তেতিয়াহে মই মানে গম পাওঁ মোৰ ঘৰতো মানে ইমান ধুনীয়া বস্তু এটা আছে তো ধুনীয়াকৈ টেষ্ট কৰি ল'লোঁ হয়নে মিঠা হে নিমখ কম হ'লেও হয় মিঠা আছে আল্টিমেট ঠিকমতে দায়া হ'ব এতিয়া পুৰা টেঙা বুলি ভাবিছিলে আল্টিমেট ছাগলী দিয়া আমাৰ বাকলিবোৰ নষ্ট নহয় ছাগলীয়ে খাই দিয়ে যে খাই দিয়া তো আমাৰ বাকলিও নষ্ট নহয় সেইখিনি খাই থাকব এফালে নাহিবি খালি যা তই টেঙাই খাবি নাই মা টেঙা খাবি নাই তই গুচা জলকীয়া সানি দিছোঁ মজাছে এইবোৰ গুটি পতাই দে ঐ মই ছাগলী গোট খাই গৈছে দিছে বাকলি খাবলৈ এইফালে মানুহে খাম সেইফালে ছাগলী খাইছে গুটি এটা গুচি গ'ল গুটি গ'লে তিতা জলকীয়া দি দিছোঁ পুৰা এই আগটো কাটি দেচোন তিনিখন পাত কাট এই আগটো অঁ কাটি দে ভাগ কৰি এয়া হেৰি মায়ে বমায়ে তিনিভাগে এভাগ বপা এভাগ ধনৰ পঞ্চ
তাৰ বাকলি এখন আনচোন তাৰ বাকলি এখন ভাল লাগে ভাল আছে ভাল আছে না আৰু সন্ধিয়া গ'লোঁ যোৰহাটৰ লায়ন্স ক্লাবলৈ মানে আমাৰ আইতা আৰু পেহাৰ চুক অপাৰেশ্যন কৰিছিলে তো তালৈকে গৈছিলোঁ অকণমান ভিডিঅ' কৰি ৰাখিছিলোঁ দেই বৰ বেছি ভিডিঅ' কৰা নাই কাৰণ এইবোৰ জেগাত গৈ বৰ বেছি মোবাইলটো উলিয়াই ভিডিঅ' কৰি থাকিবলৈও বেয়া লাগে যি কি নহওক আজিৰ ভিডিঅ'টো ইমানেই আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে যদি মোৰ ভিডিঅ'বোৰ চাই ভাল পায় তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লগতে যদি আপোনালোকে ফেচবুক পেজত চায় তেতিয়াহ'লে পেজটো ফ'ল' কৰি দিব তেনেহ'লে আজিৰ ভিডিঅ'টো ইমানতে সামৰি দিছোঁ নতুন এটা ভিডিঅ'ৰ সৈতে পুনৰ লগ পাম আজিলৈ আহিছোঁ আপোনালোক সকলো ভালে থাকক বাই